সকলোকে ৰিম্পি মটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভয় নকৰিব, আপুনি যিটো ডিচিশ্যন লৈছে একদম পাৰফেক্ট ডিচিশ্যন লৈছে। জীৱন যুদ্ধত আগুৱাই যাবলৈ আপুনি যি মেহনত কৰিছে, ৰাতিক দিন কৰি আপুনি যি অপ্ৰাণ চেষ্টা কৰিছে, সেই কষ্টৰ ফল আপুনি নিশ্চয় পাব। মানুহে আপোনাক ক'ব পাৰে আঁঠুৱা চাই ঠেং মেলিবি, এইবোৰ সপোন দেখাৰ আমাৰ অকাত নাই, এইবোৰ সপোন আমাৰ সামৰ্থ্যৰ বাহিৰত, তই কেনেকৈ ভাবিব পাৰিলি এইবোৰ কথা, এনে নানান কথাই আপোনাক হনাখোচা কৰিব পাৰে। তেতিয়াও আপুনি ভয় নকৰিব, পিছলৈ ঘূৰি নাচাব, কিয়নো লোগোं का काम है कहना আৰু আপোনাৰ কাম হৈছে বছ আগে बढ़ते रहना। যিবোৰে আজিলৈকে কামটো কৰিম বুলি ভাবিয়েই থাকিল, তেওঁলোকৰ কাৰণে কামটো বহুতেই ডাঙৰ। কিন্তু আপুনি সিদ্ধান্ত লৈছে কামটো কৰিম বুলি, আপুনি সিদ্ধান্তত উপনীত হৈছে, আপুনি ভাবিছে কামটো কৰিম বুলি। আপোনাৰ উশাহত সপোন সোমাইছে, আপোনাৰ নিশাহত সপোন সোমাইছে, আপোনাৰ খাওঁতে সপোন সোমাইছে, আপোনাৰ যাওঁতে সপোন সোমাইছে। আপুনি সেই সপোনক সফলতাৰ নাম দিয়ক, খালি আপুনি ভয় নকৰিব। মানুহে আপোনাক ক'ব পাৰে আমি মিডিল ক্লাছ ফেমিলিৰ মানুহ, এইবোৰ আমাৰ কপালত নাই, আমি জন্ম হওঁতে মুখত সোণৰ চামুচ লৈ আমি জন্ম হোৱা নাই। এইবোৰ কথা শুনি আপোনাৰ মাথা নষ্ট নকৰিব। আপুনি জানে আপোনাৰ ভিতৰত কিমান এনাৰ্জি আছে, কিমান সামৰ্থ্য আছে। আপুনি গভৰ্ণমেণ্ট জব কৰিবনে, প্ৰাইভেট জব কৰিবনে, আপুনি বিজনেছ কৰিব, সেইটো আপুনি ডিচাইড কৰিব, মানুহে নহয়। আপুনি মাত্ৰ যিটোৱে নকৰক কিয় সততা আৰু নিষ্ঠাৰে কৰিব, যাতে আপোনাৰ ঘৰৰ মানুহে, আপোনাৰ ঘৰৰ পৰিয়ালে মূৰ দাঙি আপোনাৰ নাম উচ্চাৰণ কৰিব পাৰে। এতিয়া কথা হৈছে আপোনাক সেই ভয় দেখুওৱা মানুহবোৰৰ লগত কি কৰা যায়, এৰি দিয়া যায় নে এশেকাত দিয়াই যায়। মোৰ মতে আপুনি আপোনাক আনক সেই সমাজৰ পৰা আঁতৰায়। তথাপিও যদি সেই সমাজৰ লগত, সেই মানুহৰ লগত থকাটো আপোনাৰ বাবে মহা মজবুৰি, তেন্তে কওঁ শুনক, আপুনি সেইবোৰ মানুহৰ কথা একানে শুনিব আৰু একানে উলিয়াব, কিয়নো তেওঁলোকে তেওঁলোকৰ লিমিটৰ কথাহে কৈছে, আপোনাৰ নহয়। ইউ মে ন' মি বাট ইউ হেভ ন' আইডিয়া হু আই এম। গতিকে আপুনি ভয় নকৰিব, নিজৰ লক্ষ্যলৈ আপুনি গতি কৰক। সৰুতেই আমাৰ মনত ভয় সোমোৱাই দিছিল, এইটো নকৰিবি, সেইটো নকৰিবি, তাত নাযাবি। বন্ধুসকল, এতিয়া আপোনালোকে ডিচাইড কৰিব পৰা হ'ল কোনটো ভাল আৰু কোনটো বেয়া। আপোনালোকে মাথো যিটোৱে কৰে সততা আৰু নিষ্ঠাৰে কাম কৰি আগুৱাই যাব। আপুনি পথভ্ৰষ্ট নহ'ব, আপুনি ভয় নকৰিব, খালি আগুৱাই যাব। ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰাৰ লগতে যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ, আৰু যিসকল নতুন তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। আগৰবাৰৰ দৰে এইবাৰ আপোনালোকলৈ আগবঢ়াই অনা অসমীয়া শব্দটো হৈছে আহুত। আহুত হৈছে মতা, মানে নিমন্ত্ৰণ কৰা। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।